Hello everyone, welcome to back Baro Sali পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু সকলোৱে নিশ্চয় খবৰ খাতি ভালেই থাকে মোৰো খুবেই বেছি ভাল আজি অলপ শ্বপিং কৰিবলৈ যাও বুলি ভাবিছো আৰু যেহেতু অহা কাইলে মোৰ বাৰ্থডে আহি আছে সেইকাৰণে ভাবিছো আজি অলপ শ্বপিং কৰি আহুগৈ কাপোৰ এজনমান লও বুলি চেনেটো লোৱা খাই থাকে তথাপিও মানে কাইলে পিন্ধিবলৈ কাৰণে লওগৈ বুলি ভাবিছো আৰু কাপোৰ তেনেকে মানে মই যেনেকে পছন্দৰ মতে বিচাৰো ঠিক তেনেকে ইয়াত নেপায় আমাৰ অসমত হলে পায় মানে ইয়াত ইমানকে হেবোৰ কাপোৰ মানে নিপিন্ধে আমি আৰু তাতে গাঁৱলীয়া নিচিনা জাগাত আছে যে সেইকাৰণে নিপিন্ধে আৰু যি কি নহওক বাৰু ভিডিঅ'টো আপোনালোকে সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব প্লিজ আৰু আমি তাত যাই কি কৰোঁ কি নকৰোঁ বা মাৰ্কেটত পাওঁ নাপাওঁ আপোনালোকে ভিডিঅ'টো চাই থাককচোন এতিয়া শেষলৈকে So finally guys বাছৰ পৰা নামিলো এতিয়া বাছৰ পৰা নামোতে মাথাটো অলপ ঘূৰাইছে আৰু মুখখনত বহুত কিবা নিচিনা লাগিছে সেয়ে ভাবিছো ওচৰতে দোকান এটা আছিলে জুচ খাই লওঁ ফাইনেলি সব জুচ আহি গ'ল ইয়াত চাওক জুচটো খাই লওঁ এতিয়া যেহেতু ইমান মাথাটো একদম মানে বহুতে বেয়া লাগিছে জুচটো বহুতে মানে টেষ্টি মানে খাবলৈ বহুতে ভাল লাগিছে এতিয়া খাই লওঁ মানে খাই কৰি ফিনিছ বৰ্তমান ফিনিছ হৈ গ'ল দেই এতিয়া খাই বহুত ভাল লাগিছে চব কেনেকৈ লাগি গৈছে একদম মানে খাওঁতে খাই বহুত ভাল চাউল আছে নেকি কয় আকৌ এবাৰ খাইছোঁ নাই আৰু মানে অ'কে যি কি নহওক হৈ গ'ল খাই লগতে এইখিনি কাপোৰ বিচাৰিয়ে নাপালোঁ আৰু এটা ভাবিছোঁ আৰু এটা বজাৰলৈকে যাওঁ ইয়াত যিহেতু কাপোৰ দোকান বিচাৰিয়ে নাপালোঁ ক'ত আছে নতুন ফাৰ্ষ্টবাৰ আহিছোঁ ন সেইকাৰণে দেখা নাপালোঁ আৰু লগতে চব ফাইনেলি আৰু এটা মাৰ্কেটত আহি পালোঁ আৰু এটা মাৰ্কেটটোত মানে ইয়াত কাপোৰ আছে চিনি পাওঁ বাট মানে কাপোৰবোৰ ইমান পচন্দ নালাগে তথাপিও যাওঁচোন তাতে কাপোৰ লৈ গৈ যিহেতু কাপোৰ ল'বই লাগিব যোৱাকালিলৈ মানে অহাকালিলৈ মানে যি কি নহওক অহাকালি দিনটো মোৰ কাৰণে বহুতেই ভাল সেয়ে ভাবিছোঁ কাপোৰ এযোৰ আজি লওঁ লগতে ৰ'দটো চাওকচোন কেনেকৈ দিছে চ' ফাইনেলি গাইছ এই দোকানটোত আহি পাই গ'লোঁ এতিয়া যাওঁ দোকানটোলৈ যাওঁ আগতে এবাৰ আহিছোঁ বাৰু কাপোৰ এযোৰ পচন্দ লগা নাই কাৰণে বেলেগ এটা মাৰ্কেটলৈ গৈছিলোঁ তথাপিও আজি চাব যাওঁচোন আগত এবাৰ আহোঁতে কাপোৰ কেইযোৰ মোৰ পচন্দ লগা নাছিলে সেয়েহে আৰু এটা বজাৰলৈ গৈছিলোঁ বাট কি হ'ব কথা এষাৰ আছে নহয় যি বস্তু নালাগে বুলি কয় তাৰ পাছত সেয়াকৈ লাগে বুলি ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো সেনেকৈ হ'ল এতিয়া ভাবিছোঁ এযোৰকৈ চাওক কিন্তু মোৰ পচন্দ লগা নাই মানে চাওক মই যিকেইটা কাপোৰ দেখিছোঁ এইকেইটাই আছে কিন্তু দাম প্ৰাইচবোৰ কি চাবা এইবোৰ কাপোৰ নেকি চাওকচোন বাৰু কি হ'ব তথাপিওতো ল'বই লাগিব আৰু এটা ইমান দূৰ আৰু এটা মাৰ্কেটলৈ গৈছিলোঁ কিন্তু তাত মানে দোকানটোৱে বিচাৰি নাপালোঁ ক'ত আছে দোকান যিহেতু ফাৰ্ষ্ট টাইম গৈছিলোঁ ন সেইকাৰণে আৰু মানে চাওক কোনটো লওঁ মানে মোৰ আৰু চানা কেনেকুৱা স্পৰ্টিং আছে মোৰ নক'বা আৰু মাথা চাথা গৰম হৈ গৈছে বেং কাপোৰ এযোৰ ভাল কাপোৰ নেপাওঁ গম পাইছানে ইয়াত সেইকাৰণে মই অনলাইন শ্বপিং কৰোঁ বাট অনলাইন শ্বপিং কৰিলে কমচে কমটো 2 সপ্তাহ লাগিব ন সেয়েহে ভাবিছোঁ আজি যিকে নহওক এযোৰ পচন্দ নালাগিলেও এযোৰ লৈ লওঁ বুলি কিন্তু কোনটো লওঁ মই মানে মোৰ মাথাই গৰম হৈ গৈছে এযোৰৰ পচন্দ হোৱা নাই মোৰ মানে কান্দি লওঁ নে কি কৰোঁ নে একদম কি ক'বা আৰু চাই আছোঁ কিন্তু এযোৰ পচন্দ হোৱা নাই ৰ'বাচোন এতিয়া চাই কৰি লওঁ যিটো পচন্দ লাগে তেতিয়া দেখাই আছোঁ বাৰু চ' ফাইনেলি গাইজ যি কি নহওক পচন্দ নালাগিলেও এই দুযোৰ লৈ লৈছোঁ আৰু মানে স্পৰ্টিং দুযোৰ আৰু পেণ্ট এটা লৈ লৈছোঁ যোৱাকালি পিন্ধিব লাগিব বুলি যোৱাকালি নতুন কাপোৰ পিন্ধিব লাগিব নহয় বাছ হৈ যাব আৰু নেলাগে আৰু এইকেইটা আৰু চাইছিলোঁ বাট পচন্দ নালাগিলে ন সেইকাৰণে ভাবিছোঁ অনলাইনতে শ্বপিং কৰি ল'ম আৰু যাওঁগৈ এতিয়া হৈ গ'ল কি ক'বা আৰু এইকেইযোৰকৈ ল'লোঁ আৰু এইপিনে চাব পাৰা অহাকালিৰ কাৰণে কাপোৰ আৰু এতিয়া কাপোৰ কেইযোৰ হৈ গ'লে কাপোৰ কেইযোৰৰ এই অনাৰকেইটা ওলাইছে মানে চাওক ইমান ধুনীয়া বেগ দিছে মানে বেগটো লৈ যাবলৈ মন গৈছে বাট কি হ'ব বেগটো নিদিয়ে কাপোৰ কেইযোৰ মানে আকৌ কাপোৰ ল'ম নেকি বুলি দিছে বেগটো কাপোৰ কেইযোৰ কিমান দাম হৈছে কিমান কি হৈছে মানে এয়া চাই আছে আৰু এইখিনিতে চাওঁতে নখপালিচ ইমান ধুনীয়া দেখা পাইছোঁ সেই নখপালিচো লওঁ বুলি ভাবিছোঁ সেইবোৰ নখপালিচ বাই আৰাই দিয়া বাই next time bye এতিয়া হৈ গ'ল শ্বপিং কৰি এতিয়া ঘৰলৈ যাওঁ আৰু আৰু এইখিনিতে ফল মূল দোকান এটাত সোমাইছোঁ ফল মূল কেইটামান লৈ যাওঁ খাবলৈ কাৰণে দালি লৈছোঁ আৰু নাচপতি লৈ লৈছোঁ আৰু লগতে
আইতাজনী চাই আছে মানে কাপোৰ কেইযোৰ কেনেকুৱা চাইছে ইয়াত আৰু মানে আমাৰ ঘৰৰ ওচৰৰ পোৱালি এজনীৰ কাৰণে কাপোৰ চাবলৈ সোমাইছোঁ পোৱালিজনীৰ কাৰণে কাপোৰ এযোৰ লৈ যাওঁ বুলি চাব পৰা পোৱালিজনীৰ কাৰণে কাপোৰযোৰ লৈ ল'লোঁ এতিয়া ৰুমলৈ যাওঁ আৰু এতিয়া যাওঁ আৰু হৈ লৈ যিহেতু হৈ গ'ল কাপোৰ কানি তাৰ পোৱালিজনী আমাৰ ঘৰৰ ওচৰৰ পোৱালিজনী আছিলে তাকো লৈ ল'লোঁ চিলিপ পেলাই আহা এতিয়া একেবাৰে ৰুমত গৈ লগ পাই আছোঁ So finally guys, ৰুমত আহি পাই গ'লো এণ্ড আজিৰ ভিডিঅ'টোলৈ বাই বাই অহা কাইলৈ লগ পাইছোঁ যিহেতু অহা কাইলৈ মোৰ জন্মদিন হয় মই এইবিলাক লগাই আহোঁগৈ ন ক'ত যোৱা তুমি